পৰহি যিটো মানসিং ৰোগত যে এক্সিডেণ্ট ঘটনালৈ যিটো অনাকাংক্ষিত ঘটনা যোৱাকালি যিটো সংঘটিত হৈছে, আমি শান্তি কোকৰাঝাৰ, শান্তি বড়োলেণ্ড এই সময়ত অশান্তি লৈ আমি সকলো ইয়াৰ ৰাইজে আমি বিচৰা নাই। তাৰ বাবে এতিয়া বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী দল সংগঠন বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা, চাওতাল ছাত্ৰ সন্থা আমি বহুত দিনৰ পৰা এটা ভাতৃত্ব সম্বন্ধেৰে আমি কাম কৰি আহিছিলোঁ। আৰু এই ভাতৃত্ববোধ আমি যেনেকুৱা আমি বুজাই ৰাখিব লাগে ইয়াৰ ওপৰত আমি দৃষ্টি ৰাখিছোঁ। আৰু এই ঘটনাৰ লগত যিকেইজন জড়িত হৈছে এই জড়িতবিলাক কৰায়ত্ব কৰি তেখেতসকলক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, এইটো আমি চাওতাল ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ। আৰু এই ঘটনা বা এই আলম লৈ যাতে এই ঘটনাৰ জৰিয়তে এই বেলেগত যাতে পুনৰাবৃত্তি নহয় আৰু সকলো পক্ষক ৰাইজক আমি আপোনাৰ থ্ৰুদি আমি আহ্বান জনাইছোঁ যাতে কোনেও এনেকুৱা ঘটনা যাতে সংঘটিত নকৰে। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটাই আমি আহ্বান জনাইছোঁ বা দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিবিলাক এই অশান্তি অঞ্চলত এতিয়া শান্তি আমি ঘূৰাই আনিব লাগিব, শান্তি প্ৰতিষ্ঠা কৰিবই লাগিব আৰু যিবিলাকে ক্ষয় ক্ষতি হৈছে তেখেতসকলৰ ক্ষতিপূৰণ যাতে প্ৰদান কৰে। ঠিক আছে।